আজিৰ প্ৰশ্ন, চন্দ্ৰযান ৩ মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে এ 14 জুলাই 2023। কুৱেশ্যন নম্বৰ 2। মিছন চন্দ্ৰযান ৩ ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে বি সঠিক ধ্ৰুৱন মহাকাশ কেন্দ্ৰ শ্ৰীহৰিকোটা। কুৱেশ্যন নম্বৰ 3। চন্দ্ৰযান 3 ক'ত অৱতৰণ কৰিব? শুদ্ধ উত্তৰ চি চন্দ্ৰ দক্ষিণ মেৰু। কুৱেশ্যন নম্বৰ 4। কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি LV-M3M4। কুৱেশ্যন নম্বৰ 5। মিছন চন্দ্ৰযান 3 কোনে আৰম্ভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে চি ISRO ভাৰত। কুৱেশ্যন নম্বৰ 6। মিছন চন্দ্ৰযান 3 ভাৰতৰ চন্দ্ৰলৈ কোনটো মিছন হ'ব? ইয়াৰ উত্তৰটো বি তৃতীয়। কুৱেশ্যন নম্বৰ 7। মিছন চন্দ্ৰযান 3ৰ বিষয়বস্তু কি? ইয়াৰ উত্তৰ এ চন্দ্ৰ বিজ্ঞান চায়েন্স অফ দ্য মুন। কুৱেশ্যন নম্বৰ 8। চন্দ্ৰযান 3ত তলৰ কোনটো নাই? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি অৰ্বিটাৰ। কুৱেশ্যন নম্বৰ 9। চন্দ্ৰযান 3ত কিমান মডিউল আছে? শুদ্ধ উত্তৰটো হৈছে বি 3। কুৱেশ্যন নম্বৰ 10। চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰাৰ পিছত ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হ'বলগীয়া কোনখন দেশ হ'ব? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰথম।